সমগ্ৰ দেশৰ লগতে খানাপাৰাতো কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় ৬৯ সংখ্যক গণৰাজ্য দিৱস। কামৰূপ জিলা প্ৰশাসনে আয়োজন কৰা গণৰাজ্য দিৱসত পুৱা ৯ বজাত পতাকা উত্তোলন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে। ৰাজ্যপালক সন্মান দিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পুষ্পবৃষ্টিৰ মাজেৰে খানাপাৰাত পতাকা উত্তোলন। সেনাৰ হেলিকপ্টাৰে আকাশ মাৰ্গৰ পৰা পুষ্পবৃষ্টি কৰে ৰাজ্যপালক। লগে লগে আৰম্ভ হয় পেৰেড। অসম আৰক্ষী আৰু বিভিন্ন এজেন্সিৰ পেৰেড চাই প্ৰশংসা নকৰি নোৱাৰিলে ৰাজ্যপাল মুখীয়ে। मैं देश के 69वें गणतंत्र दिवस के पावन अवसर पर असम एवं देश के समस्त नागरिकों को हार्दिक शुभकामनाएं अर्पित करता हूं। इस शुभ अवसर पर हम कृतज्ञता तथा सम्मान पूर्वक उन महान व्यक्तियों को स्मरण करें जिन्होंने हमें एक ऐसा संविधान प्रदान किया जो आम व्यक्तियों की आकांक्षाओं एवं आदर्शों को दर्शाता है तथा देश को सार्वभौमिक, समाजवादी, धर्मनिरपेक्ष एवं लोकतांत्रिक सुनिश्चित करता है। गणराज्य दिवस उपलक्षे खानापारात आयोजन करा হয় बारे बरणिया कृष्टि संस्कृति। আৰু খানাপাৰাৰ পৰাই অসমবাসীৰ মাজত ভাতৃত্বভাৱ গঢ়ি তোলাৰ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। গণৰাজ্য দিৱসৰ উপলক্ষে মই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সমূহ ৰাইজলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু যিসকল বীৰ বীৰংগনাই আমাৰ বাবে দেশৰ বাবে প্ৰাণ আহুতি দিলে, স্বাধীনতা সংগ্ৰামত যিসকল বীৰ বীৰংগনাই আত্মবলিদান দিলে, সেইসকল বীৰ বীৰংগনাক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত আমি সকলোৱে মিলাপ্ৰীতিৰে থাকিম, এটা শক্তিশালী সমন্বয় বাতাবৰণ সৃষ্টি কৰিম য'ত শান্তি, সম্প্ৰীতি, ভাতৃত্ববাদ আৰু বন্ধুত্ব সদায় থাকিব। আৰু এনেধৰণে আমি সকলোৱে মিলি কঠোৰ পৰিশ্ৰমৰ দ্বাৰা অসমখনক উন্নয়নৰ দিশত ক্ষিপ্ৰতাৰে আগুৱাই নিম। স্বচক্ষে খানাপাৰাৰ গণৰাজ্য দিৱস প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিল গেলেৰীত বহা প্ৰায় 10ৰ পৰা 15,000 দৰ্শক। ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ।